আৰু পাগলা হৈ যাব চাচা আৰু ইমান সদায় সদায় কাম ওলাই ইয়াত আৰু উইনচিলখন এখন খুলি এখন বেলেগ লগাব লাগছিল মই আনছো ক'ত যা ঐ ক'ত যায় তই ক'ত যা তো গাইজ মানে আজি ওলালো মানে এটা কাম কৰিব ওলাইছোঁ মানে আজি বিশালৰ ৰুমৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ গাইজ অ'কে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল অভি ব্লগ 46 মানে গাইজ আজি এতিয়া মোৰ আগত যে উইনচিলখন আছিলে অকণমান ফাটা আছিলে আৰু উইনচিলখন ফাটাৰ লগতে মানে অলপ ভাল দেখা নাছিলে আগৰ ভিডিঅ'টো গাইজ এতিয়া মই মানে উইনচিলখন চেঞ্জ কৰিম কিবা কিবি কৰিম তো গাইজ আমি অলপ ভিডিঅ' দি আছে মস্ত ৰ'দতে জলবা লগাইছোঁ মানে অলপ প্লেনিং বেলেগ আৰু বেলেগ কাম কৰি যাম বুলি ভাবিছোঁ তো গাইজ চাই যাওক ভিডিঅ'টো উইনচিলখন এখন খুলি এখন বেলেগ লগাব লাগছিল মই আনছো এইটো খুলচোন দেখো টকাই চাই পেলো মানে এতিয়া আমি উইনচিলখন চেঞ্জ কৰিম তো চাই থাকক আজি কোনটা খাব এইখন মাল মৰাই গৈছে গাইজ এইখন আপোনালোকক দেখাই দিম তাৰপিছত ফাইনেল লুকটো কেনেকুৱা দেখা হয় এটা খুলি আছে এইখন চাওক মানে এতিয়া আমাৰ উইনচিলখন লগোৱা হৈ গ'ল এতিয়া আগবাঢ়িম আকৌ অলপমান ৰেপটো চেঞ্জ কৰিমগৈ গাইজ বলক আমাৰ লগত লুকটো চাবলৈ কেনেকুৱা লাগিছে আপোনালোকৰ এই আগৰ পৰাতো ভাল লাগিছে নিশ্চয় মই গম পাইছোঁ কিয় মোৰো ভাল লাগিছে বাৰু চলাই কিবা এটা বেলেগ লুক লাগি আছে গাইজ অলপ স্পৰ্টছ আহিছে না দেখাই বলক মানে আমাৰ কিবা বিচালে অলপমান পইচা ওলাব গৈছে গাইজ পইচা নাই তেলো নাই গাইজ অলপমান তেলতো ভৰাব লাগিব গাইজ চাব পিনে যাম আৰু ৰেপটো কৰোঁগৈ অলপ আগৰটো মানে উইনচিলখন আগৰ বেলেগ আছিল ন তো বিটটো সেইটো থাকিলে ভাল লাগিছিলে এতিয়াতো সেইটো বিট ভাল নালাগিব তো গাইজ সেইকাৰণে অলপমান বিটটো চেঞ্জ কৰি দিম তো আপোনালোকে চাব গাইজ কেনেকুৱা লাগে লুকটো আপোনালোকক দেখাম ফাইনেল লুক দেখাই আছোঁ চাব আজি গাইজ মানে আজি আকৌ চাচাৰ দোকানত আহিব লগা হ'ল এটা কাম আহি গ'ল মানে আৰু আমাৰ তো এই কামটো আজি কৰি দিওঁ মানে অলপ পাগলা হৈ যাব চাচা আৰু ইমান সদায় সদায় কাম ওলাই ইয়াত আৰু গাইজ লগত কথা পাতোঁ আৰু আগৰ এইটোত একো নাই গাইজ মানে এই লাংটা কৰি দিলোঁ কেনেহেন দেখা পাইছোঁ একদম লাংটা তো গাইজ এতিয়া বনাই আছে গাড়ীখন কাম কৰি আছে তো ধুনীয়াকৈ লুকটো আহি গ'ল এতিয়া আপোনালোকে চাব বাইকখন অকণমান দেখাই দিওঁগৈ চিনিয়ে নাপায় বে দুটা হ'ল না কালাৰটো তো গাইজ মানে আমি এতিয়া ইয়াত দোকানৰ পৰা ওলালোঁ মানে গাইজ কি কয় এতিয়া ডিপো ৰুমৰ ফালে যাম আৰু আজি ভিডিঅ'টো মানে গাইজ ইমানখিনি আছিলে আৰু খুব বেছি দেখাব নোৱাৰিলোঁ মানে ৰাতি হৈ গ'ল আৰু আমাৰ অলপ দেৰি হ'লে কেমেৰাৰ কোৱালিটি কেনেকুৱা আপোনালোকেতো গমেই পাইছে গাইজ ভাল নহ'লে গাইজ আজিৰ ভিডিঅ'টো ইমান বেছি দীঘল নকৰোঁ আৰু আপোনালোকক ইমানতে ৰাখিলোঁ আজি ভিডিঅ'ত নেক্সট ব্লগত লগ পাম গাইজ তো বাই বাই আৰু সদায় এনেকৈ মোক ছাপোৰ্ট কৰিব মই এটা কষ্ট কৰি যাম তো গাইজ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চব কৰি দিব গাইজ তো বাই বাই